মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অসমীয়া সাহিত্যৰ মোৰ মাতৃমুখ দৰ্শন পাঠটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই পাঠটো আচলতে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আৰু বেজবৰুৱাদেৱে অসম ভ্ৰমণলৈ আহোঁতে যি দীঘলীয়া ভ্ৰমণ কাহিনী আছিলে, সেই দীঘলীয়া ভ্ৰমণ কাহিনী 7টা খণ্ডত ৰচনা কৰিছিল। তাৰে 3টা খণ্ড তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত কৰা হৈছে। এতিয়া আমি আহোঁ, বেজবৰুৱা কোন আছিলে? তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম শুনি আহিছা, তেখেতৰ বিষয়ে অলপ হ'লেও জানা তোমালোকে। আজি আমি এই পাঠটো আৰম্ভ কৰাৰ আগতে তেখেতৰ বিষয়ে অলপ বহলাই আলোচনা কৰোঁ আহা। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। তেখেতে কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ সকলো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সাহিত্যৰথী খিতাপেৰে অভিহিত বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদস্বৰূপ। সেইবাবে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে বেজবৰুৱা আৰু তেওঁৰ ৰচনাৰ বিষয়ে জ্ঞান লাভ কৰাটো নৈতিক কৰ্তব্যৰ ভিতৰত পৰে। লক্ষ্মীনাথ বেজবৰুৱাই আত্মজীৱন কথা মোৰ জীৱন সোঁৱৰণত প্ৰকাশ কৰাৰ উপৰিও আলোচনীৰ পাতত কেইবাটাও আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল। তেওঁৰ আন গদ্য ৰচনাৰ দৰে সাহিত্যিক সৌন্দৰ্যৰ বিচাৰত নিমজ কথাশৈলীত ৰচিত এই প্ৰবন্ধকেইটিও উৎকৃষ্ট সৃষ্টি হিচাপে চিহ্নিত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটো ভালকৈ অধ্যয়ন কৰিবা। অধ্যয়ন কৰিলেহে বেজবৰুৱাদেৱৰ ৰচনাৰ যিটো ভংগী, সেই ৰচনা ভংগী তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা। লগতে বেজবৰুৱাৰ দিনত অৰ্থাৎ 1889 চনৰ জোনাকীৰ সময়ত কেনেধৰণৰ ভাষা সাহিত্যৰ সৃষ্টি হৈছিল বা তেওঁলোকে কেনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, এই গোটেইখিনি কথা তোমালোকে অনুমান কৰাৰ লগতে উপলব্ধি কৰিবলৈ সক্ষম হ'বা। বেজবৰুৱাদেৱৰ জীৱনী ভিত্তিত কিছুমান প্ৰশ্ন মই যুগুতাইছোঁ আৰু যুগুতোৱা প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ একেলগে দি যাব বিচাৰিছোঁ। গতিকে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনীভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ আৰু প্ৰশ্ন একেলগে দি যাওঁ। তোমালোকে সমূহ লিখি অতাবা। প্ৰথম প্ৰশ্ন, অসমীয়া সাহিত্যৰ যুগনায়ক বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যৰ যুগনায়ক বুলি কাক কোৱা হয়? উত্তৰ লিখিবা, অসমীয়া সাহিত্যৰ যুগনায়ক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। দ্বিতীয় প্ৰশ্ন, জোনাকী আলোচনীৰ যোগেৰে অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কিহৰ ঢল প্ৰবাহিত কৰিছিল? জোনাকী আলোচনীৰ যোগেৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ নৱোন্যাসৰ ঢল প্ৰবাহিত কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই যোৱা অৱদানৰ বাবে তেখেতক কি কি খিতাপেৰে সন্মানিত কৰা হয়? লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্য ভঁৰাললৈ আগবঢ়াই যোৱা অৱদানৰ বাবে তেখেতক সাহিত্যৰথী আৰু ৰসৰাজ খিতাপেৰে সন্মানিত কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱে হাস্য-ব্যংগ ৰচনাৰ ক্ষেত্ৰত কি ৰীতি গ্ৰহণ কৰিছিল? হাস্য-ব্যংগ ৰচনাৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱে বিদ্ৰূতাত্মক বা শ্লেষাত্মক ৰীতি গ্ৰহণ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনত অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে কিমান চনত কাৰ লগত বিবাহ সম্পন্ন কৰিছিল?
আৰু তেওঁ কোন বিখ্যাত পৰিয়ালৰ কন্যা আছিল? 1891 চনত প্ৰজ্ঞাসুন্দৰী দেৱীক লক্ষ্মীনাথ বেজবৰুৱাদেৱে বিবাহ সম্পন্ন কৰিছিল আৰু এওঁ বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা আছিল। বাঁহী নামৰ আলোচনীখনৰ সম্পাদক কোন আছিলে? বাঁহী আলোচনীখনৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। বাঁহী আলোচনীখনে অসমীয়া আলোচনীৰ ইতিহাসত যুগান্তৰৰ সৃষ্টি কৰিছিল। কিমান চনৰ কি তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ইহলীলা সম্বৰণ কৰিছিল? 1938 চনৰ 26 মাৰ্চ তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ইহলীলা সম্বৰণ কৰিছিল। তোমালোকে বেজবৰুৱাৰ বিভিন্ন প্ৰতিভাৰ বিষয়েও জানিব লাগিব। তেখেত আছিল বহুমুখী প্ৰতিভাৰ। গতিকে তেনেধৰণৰ প্ৰশ্ন লগতে তেখেতৰ সাহিত্য সৃষ্টিসমূহো আমি থুলমূলকৈ আলোচনা কৰোঁ আহা। বেজবৰুৱাৰ প্ৰতিভা বহুমুখী। বহুমুখী বুলিলে কি বুজা? প্ৰশ্নটো বুজি পাইছানে? বেজবৰুৱাৰ প্ৰতিভা বহুমুখী। বহুমুখী বুলিলে কি বুজায়? উত্তৰ লিখিবা। অসমীয়া সাহিত্যৰ বিভিন্ন বিভাগ যেনে কবিতা, নাটক, উপন্যাস, চুটিগল্প, হাস্যব্যংগ ৰচনা, ৰম্য ৰচনা, প্ৰবন্ধ, সমালোচনা, জীৱনী আদিলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অতুলনীয় বৰঙণি দি যোৱা কাৰ্যকে বহুমুখী প্ৰতিভা বুলি বুজায়। অসমীয়া সাহিত্যলৈ আগবঢ়াই যোৱা বা দান কৰি যোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা সমগ্ৰ কেইবাটাও ভাগত ভগাব পাৰি। সেই ভাগসমূহ উল্লেখ কৰা লগতে একোখন গ্ৰন্থৰ নাম সন্নিৱিষ্ট কৰা। এই প্ৰশ্নটো বুজি পাইছানে তোমালোকে? লক্ষ্মীনাথ বেজবৰুৱাদেৱে গোটেই জীৱনভৰ অসমীয়া সাহিত্যৰ কি ভাগলৈ বৰঙণি যোগালে সেইসমূহ উল্লেখ কৰাৰ লগতে কিতাপকেইখনৰ নাম বা পুথিৰ নামো উল্লেখ কৰিবলৈ কোৱা হৈছে। উত্তৰ চোৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনা সমগ্ৰক কেইবাটাও ভাগত ভগাব পাৰি। সেই ভাগসমূহ তলত উল্লেখ কৰা হ'ল। কবিতা পুথি দুখন হ'ল কদমকলি আৰু পদুমকলি। উপন্যাস হ'ল পদুম কুঁৱৰী। সেইদৰে গল্প পুথি হ'ল সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আৰু কেহুকলি। সাধুকথাৰ পুথিকেইখন হ'ল বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল'ৰা। তোমালোকে নিশ্চয় সৰুকালত এইকেইখন কিতাপ পঢ়িছা। ধেমেলীয়া নাটৰ ভিতৰত পৰে লিটিকাই, পাচনি, নোমল আৰু চিকৰপতি নিকৰপতি। সেইদৰে বুৰঞ্জীমূলক নাটৰ ভিতৰত পৰে জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ। এই দুটা ভাগতে বেজবৰুৱাদেৱৰ নাটসমূহ ভাগ কৰা হৈছে। সেইদৰে হাস্যব্যংগ ৰচনা। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি। এইকেইখন হ'ল হাস্যব্যংগ ৰচনা। সেইদৰে তেখেতে জীৱনীও লিখিছিলে। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত এইখন আছিল তেখেতৰ দেউতাকৰ জীৱনী। সেইদৰে শংকৰদেৱ আৰু পিছৰখন হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ। বেজবৰুৱাদেৱে আত্মজীৱনীও লিখিছিলে। সেই আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। ইয়াৰ উপৰিও তেখেতে তত্ত্বমূলক গ্ৰন্থও ৰচনা কৰিছিল। সেইকেইখন কিতাপৰ নাম হ'ল তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, ভগৱত কথা, কামত কৃতিত্ব লভিবৰ সংকেত।
পিছৰ প্ৰশ্নলৈ আহোঁ আমি। অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন কেইখনৰ নাম লিখা। প্ৰথম চুটিগল্প সংকলন আছিল কি? সুৰভি 1909 চন, সাধুকথাৰ কুকি 1910 চন, জোনবিৰি 1913 চন। আৰু এটি প্ৰশ্ন আছে, কিমান চনত গুৱাহাটীত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল? এই সভাত সভাপতিৰ পদ কোনজন সাহিত্যিকে অলংকৃত কৰিছিল? উত্তৰত লিখিবা 1924 চনত গুৱাহাটীত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। এই সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি এই পাঠৰ আৰম্ভণিতে বেজবৰুৱাদেৱৰ সমূহ ৰচনা সমগ্ৰ নাম উল্লেখ কৰিলোঁ। তোমালোকে সকলো টুকি ল'বা আৰু অধ্যয়ন কৰিবা, যাতে পৰীক্ষাত আহিলে এই কিতাপসমূহৰ নাম তোমালোকে সময়ত লিখিব পাৰিবা।